फैगौ लोकसभा बिसायख'थिखौ नोजोर बोनानै राजखान्थियारि हान्जाफोरा फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रों खालामदों। बेबायदिनो बिटिआर हालामनि मैखोम बेरेखा राजखान्थि हान्जा बिपिएफआबो उन जानानै थायाखै। बेबादि समावनो दिनै 1 नं क'क्राझार लोकसभा बियाब सिंनि 3 नं श्रीरामपुर बिटिसि बियाबनि गसाइगावआव इउपिपिएल बिजेपि आरो एजिपि मित्रजों हान्जानि मावथिफारिया जथुम जालाङो। बे जथुमाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे जायगानि एमएलए जिरन बसुमतारी, बिटिसिनि एमसिएलए फारियै सजल कुमार सिंह, उइलसन हांसदा, माधव चन्द्र छेत्री आरो गुबुन गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं मित्रजों हान्जानि जथुमाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लानानै खौरांगिरिनि सिगाङाव बे बारनि लोकसभा बिसायख'थियाव एनडिएनि बिजाथिया जेबो जिंगा सिनांगौनि बाथ्रा गैया होनना बुङो। लोगोसेनो क'क्राझार लोकसभा बियाबाव इउपिपिएल बिजेपि आरो एजिपि मित्रजों हान्जानि बिजाथि जयन्त बसुमतारीया गोबां भोटआव देरहानानै दं होनना ओरैबादि बुङो। কাক সমৰ্থন দিয়ে ইয়াত আমাৰ বেছি ক'বলগীয়া নাই, কিন্তু বিশেষকৈ বিটিআৰৰ ক্ষেত্ৰত এই দল সংগঠনবিলাকে অলপ নিজে নিজে চিন্তা কৰাটো ভাল যে 17 বছৰত বিপিএফৰ শাসনকালত কোন কোন জনগোষ্ঠীয়ে শান্তিত আছিল, কোন কোন জনগোষ্ঠীয়ে অশান্তিত আছিল, কাৰ কিমান ক্ষতি হৈছে, কাৰ কিমান লাভ হৈছে, এই কথাবিলাক চিন্তা চৰ্চা কৰাটো আমাৰ দায়িত্ব নহয়, এই দল সংগঠনৰ দায়িত্ব। গতিকে আজিৰ সময়ত মই এই নিৰ্বাচনৰ কথাটো যদি ক'ব লাগে, এই নিৰ্বাচনত এনডিএৰ কাৰণে আমাৰ বিজেপি, এজিপি আৰু ইউপিপিএলৰ কাৰণে কোনো এটা সমষ্টিত কোনো চিন্তাৰ বিষয় নাই। বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিত আমি বহুত ভোটত বিজয় হৈ আছোঁ, কাৰণ যোৱা 3টা বছৰ আমি যিমানখিনি কাম কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত এই অঞ্চলত যিমানখিনি কাম কৰিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিবিলাক ভাল ভাল আঁচনি, কল্যাণকামী আঁচনিবিলাক আমাৰ অঞ্চলত আহিছে, ইয়াত সকলো ৰাইজে এতিয়া কনভিন্স হৈছে যে ইয়াত এনডিএৰ বিকল্প নাই আৰু এনডিএৰ প্ৰাৰ্থী এইবাৰ ইয়াতে জয়ন্ত বসুমতাৰী ডাঙৰীয়া। গতিকে ইয়াত কোনো বিকল্প নাই, এই কথাটো চবে বিচাৰিছে। আৰু এতিয়া আমাৰ তাত যিখিনি খবৰ আছে, সকলো জাতি জনগোষ্ঠী এতিয়া মন তেখেতসকলে স্থিৰ কৰিছে যে এই নিৰ্বাচনত আৰু তেখেতসকলৰ বেলেগ বিকল্প চিন্তা নাই, ট্ৰেক্টৰৰ ছবিত জয়ন্ত বসুমতাৰীক ভোট দিব, এইটো নিশ্চিত হৈ গৈছে। এই কথাটো এখেতে সুধিলে, মই এই কথাটোৱে ক'লো যে ইউডিএফে বিপিএফক সমৰ্থন দিয়াত আমাৰ একো ক'বলগীয়া নাই, কিন্তু তেখেতসকলে যি জনগোষ্ঠীবিলাকক ৰিপ্ৰেজেণ্ট কৰে তেখেতসকলে চিন্তা কৰিব লাগে যে যোৱা 17টা বছৰত বিপিএফৰ শাসনকালত কোনে বেছি কষ্ট পাইছিলে, কোনে বেছি দুখ পাইছিলে, কাৰ বেছি সমস্যা হৈছিলে, এই কথাবিলাক চিন্তা কৰিব লগাটো তেখেতসকলৰ, আমাৰ নহয়। এইবাৰ মানে কোনো ফেক্টৰ নহয়, কোনো ফেক্টৰ বুলি বিষয়ে নাই ইয়াতে, কাৰণ এনডিএৰ প্ৰাৰ্থীৰ বিকল্প অসমত কোনো নাই। অসমত যিখিনি কাম হৈছে স্বাধীনতাৰ 75 বছৰৰ পিছত, এই কামৰ কোনো তুলনা নাই। গতিকে পাব্লিকে, ৰাইজে কাম বিচাৰিছে, কাম হৈছে, শান্তি বিচাৰিছে, শান্তি পাইছে, নিৰাপত্তা বিচাৰিছে, নিৰাপত্তা পাইছে, সমন্বয় বিচাৰিছে, সমন্বয় পাইছে, মাটি বাৰীৰ অধিকাৰ বিচাৰিছে, মাটি বাৰীৰ অধিকাৰ পাইছে, শিক্ষাৰ কিবা এটা সমস্যা আছিলে আমি সমাধান কৰিছোঁ। গতিকে এই সময়ত আৰু কোনো বিকল্প নাই, কোনো ইছ্যু নাই। ইছ্যু এটাই, এনডিএৰ কেণ্ডিডেটক বিপুল ভোটত জয়যুক্ত কৰাব ৰাইজে। ইছ্যু এটাই, শান্তিটো সদায় চিৰযুগমীয়া কৰাৰ কাৰণে চবে চিন্তা কৰিছে। মহিলাসকলক এইটোতো আগৰ বিপিএফে কৰা আছিলে, আমি 9,800 মহিলা নহয় সেল্ফ হেল্প গ্ৰুপক 25,000 কৰি টকা দিয়া হ'ল। গতিকে এই বাউন চেক দিয়া, খুটা কম্বল দিয়া, ভাবুকি দিয়া, ৰাইজক ঠগাওৱা, এইবিলাক আগৰ খানা খুওৱা, এইবিলাক বিপিএফৰ কালচাৰ আছিলে, আমাৰ কালচাৰ নহয় এইবিলাক।